নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক assamjobalas.com অফিচিয়েল ইউটিউব চেনেললৈ। আজি আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো লৈ আহিছোঁ। ফিচাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যিটো ভেকেঞ্চি ওলাইছে জুনিয়ৰ এছিষ্টেণ্টৰ বাবে, সেইটোৰ বিষয়ে আপোনালোকৰ মাজলৈ ভিডিঅ'টো লৈ আহিছোঁ। চাই থাকিব এই ভিডিঅ'টো। প্ৰথমতেই ক'ব বিচাৰিছোঁ, আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ইউটিউবত গৈ assamjobalas.com চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ফেচবুকত সকলো চাকৰি সম্পৰ্কীয় নটিফিকেশ্যনবোৰ ফেচবুকত পাই থাকিবৰ বাবে আপুনি আমাৰ ফেচবুক পেজ assamjobalas.com লাইক কৰিব। সকলো নটিফিকেশ্যনবোৰ ফেচবুকত আপুনি পাই থাকিব পাৰিব। ডেছক্ৰিপশ্যনত ফেচবুক লিংকটো দি থোৱা আছে, তাৰ পৰা আপুনি ডাইৰেক্ট আপুনি লাইক কৰিব পাৰে। আপোনাৰ মোবাইলত থকা গুগল প্লে ষ্ট'ৰত গৈ assamjobalas.com টাইপ কৰি যিটো আমাৰ লেটেষ্ট এপ্লিকেশ্যন আছে, সেইটো আপুনি আপোনাৰ মোবাইলত ইনষ্টল কৰি সকলো নটিফিকেশ্যনবোৰ মোবাইলত পাই থাকিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত এপ্লিকেশ্যন লিংকটো দি থোৱা আছে, আপুনি তাৰ পৰা ডাইৰেক্ট গৈ আপোনাৰ মোবাইলত এপ্লিকেশ্যনটো ইনষ্টল কৰিব পাৰিব। আপোনালোকে ইতিমধ্যে মোৰ কম্পিউটাৰ স্ক্ৰীণত দেখিবলৈ পাইছে assamjobalas.com খোল খাই আছে। তাত তলফালে স্ক্ৰল কৰিলে আপোনালোকে এটা পোষ্ট দেখিবলৈ পাব। ডাইৰেক্টৰ অফ ফিচাৰিজ আছাম ৰিক্ৰুইটমেণ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট পোষ্ট। ফিচাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যিটো জুনিয়ৰ এছিষ্টেণ্টৰ ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া যিটো কাৰণে এপ্লিকেশ্যন বিচৰা হৈছে, তাৰ এডভাৰটাইজমেণ্টটো পোষ্ট এটা দেখিবলৈ পাব। তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন উইণ্ড' ইণ্টাৰভিউছত এখন উইণ্ড' এখন খোল খাব। দেখিবলৈ পাইছে ডাইৰেক্টৰ অফ ফিচাৰিজ আছাম ৰিক্ৰুইটমেণ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট পোষ্ট। যিটো পোষ্টটো আছে সেইটো খোল খাইছে। টোটেল নম্বৰ অফ পোষ্ট আছে আপোনাৰ 4টা। ইয়াতে আপোনাৰ যিটো কোৱালিফিকেশ্যন আছে, সেইটো কোৱালিফিকেশ্যন হ'ব লাগিব আপুনি যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপুনি গ্ৰেজুৱেট হ'ব লাগিব। আৰু কেণ্ডিডেটজন মাষ্ট 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা থকাটো বাঞ্ছনীয়। ইংৰাজী আৰু অসমীয়া দুয়োটাতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব যিকোনো এখন ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা। যিটো পে'মেণ্ট আছে আপোনাৰ পে'মেণ্টটো 14,000 পৰা 19,000 পাৰ মান্থ প্লাছ গ্ৰেড পে 6,200 টকা পাৰ মান্থ। এজ যিটো আছে, বয়সৰ সময়সীমা যিটো আছে 18 পৰা 44 বছৰ। এজন 1/10/2018 1/10/2018 ভিতৰত 18 পৰা 44 বছৰ হ'ব লাগিব। এজ ৰিলেক্সেশ্যন যিটো আছে গভৰ্ণমেণ্ট ৰুলছ অনুসৰি দিয়া হ'ব। ইয়াৰ যিটো এপ্লিকেশ্যন ফিজ আছে, এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে। এজ পাৰ নটিফিকেশ্যন নম্বৰ FEG 32/2016/12 ডেটেড 21/5/2018। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে এই ফিচাৰ ডিপাৰ্টমেণ্টৰ এই ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়াটোৰ বাবে। চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব? ফেজ 1ত হ'ব যিবিলাকৰ এপ্লিকেশ্যন একচেপ্টেড কৰা হ'ব, যিবিলাকৰ এপ্লিকেশ্যন মানি লোৱা হ'ব, তেওঁলোকৰ এটা মাল্টিপল চইচ যিটো আছে, মাল্টিপল চইচ কুৱেশ্যনৰ আণ্ডাৰত এটা ৰিটেন টেষ্ট লোৱা হ'ব, য'ত চব কুৱেশ্যনবিলাক আপোনাৰ মাল্টিপল চইচ কুৱেশ্যন থাকিব। এপ্লিকেশ্যনখনৰ লগত কি ডকুমেণ্টছ লাগিব আপোনালোকৰ লগত ক'ব বিচাৰিছোঁ। দ্য এপ্লিকেশ্যন মাষ্ট বি একম্পেনিড বাই ফলোইং ডকুমেণ্টছ। কি ডকুমেণ্টছ লাগিব? চেল্ফ এটেষ্টেড কপিজ অফ অল চাৰ্টিফিকেট, সকলো চাৰ্টিফিকেটৰ চেল্ফ এটেষ্টেড কপি লাগিব। মাৰ্কশ্বিট ফ্ৰম HSLC অনৱাৰ্ডছ, ক্লাছ 10ৰ HSLC লেভেলৰ পৰা গোটেইখিনি ডকুমেণ্টছৰ চেল্ফ এটেষ্টেড চাৰ্টিফিকেট লাগিব। FX1 কপি অফ ৰিচেণ্ট চেল্ফ এটেষ্টেড পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এখন পাছপৰ্ট চাইজ চেল্ফ এটেষ্টেড ফটোগ্ৰাফ লাগিব। এনক্ল'জ উইথ দ্য এপ্লিকেশ্যন ফৰ্মখনৰ লগত। এ চেল্ফ এড্ৰেছ এনভেলপ চাইজ 22 cm × 10 cm, 22 cm দীঘল আৰু 10 cm বহলৰ এটা চেল্ফ এড্ৰেছ এনভেলপ এপ্লিকেশ্যন ফৰ্মখনৰ লগত দিব লাগিব। এফিক্সিং পষ্টেল ষ্টাম্প, এটা 5 টকীয়া পষ্টেল ষ্টাম্পৰ সৈতে। কেণ্ডিডেট মাষ্ট হেভ ৰেজিষ্টাৰ্ড দেয়াৰ নেম ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ। যিয়ে এপ্লাই কৰিব তেওঁলোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো আছে নাম ৰেজিষ্টাৰ থকাটো বাঞ্ছনীয়। এমপ্লয়মেণ্ট এক্সচেঞ্জত যিবিলাকৰ নাম ৰেজিষ্টাৰ কৰা আছে তেওঁলোকে নিশ্চয়কৈ এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন এপ্লাই কৰাৰ সময়ত তেওঁলোকে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে ওপৰত বল্ড লেটাৰত লিখি দিব লাগিব এনভেলপটোৰ ওপৰত। এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে পঠাব লাগিব ডাইৰেক্টৰ অফ ফিচাৰিজ আছাম, গুৱাহাটী, মেইন ভৱন, পোষ্ট অফিচ, কবিতাত নগৰ, পিন নম্বৰ 781016। এই এড্ৰেছটোত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি পঠাব লাগিব। এইখিনি আছিলে ফিচাৰ ডিপাৰ্টমেণ্টৰ আৰু জুনিয়ৰ এছিষ্টেণ্টৰ যি পষ্ট আছে তাৰ মূল কথাখিনি, যিখিনি প্ৰয়োজনীয় মূল কথাখিনি আছিলে এইখিনিয়ে। তাৰপিছত ক'ব বিচাৰিছোঁ যিটো লাষ্ট ডেট আছে
এপ্লিকেশ্যন ফৰ্মখন ৰিচিভ কৰাৰ যিটো লাষ্ট ডেট সেইটো হৈছে আপোনাৰ 19/11/2018 19 নৱেম্বৰলৈকে ইয়াৰ লাষ্ট ডেট দিয়া আছে নো TADA will be done by the department for attending written tests এপিয়াৰ হ'ব পাৰে কোনো ধৰণৰ TADA দিয়া নহয় ছেকেণ্ড ফেজ যিটো আছে তাত ভেকেঞ্চিৰ এগেইনষ্টত শ্বৰ্ট লিষ্টেড কেণ্ডিডেটখিনিক কম্পিউটাৰ টেষ্টত এপিয়াৰ হ'বৰ বাবে তেওঁলোকক মতা হ'ব ৰিটেন টেষ্টৰ ৰিজাল্ট অনুসৰি শ্বৰ্ট লিষ্টেড কেণ্ডিডেটখিনিক কম্পিউটাৰ বেছ টেষ্টৰ কাৰণে তেওঁলোকক মতা হ'ব কম্পিউটাৰ টেষ্টত মতা কেণ্ডিডেটবিলাকে তেওঁলোকৰ অৰিজিনেল টেষ্টিমনিয়েলছখিনি চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেটৰ পৰা আদি কৰি এডুকেশ্যন কোৱালিফিকেশ্যন পৰা আদি কৰি গোটেইখিনি ডিটেইলছ তেওঁলোকে লগত লৈ আহিব লাগিব তাৰফলে আপোনালোকে দেখিবলৈ পাইছে ইম্পৰ্টেণ্ট ডেট যিটো আছে লাষ্ট ডেটটো আছে আপোনাৰ 19/11/2018 ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব যদি অফিচিয়েল নটিফিকেশ্যনখিনি আপুনি চাব বিচাৰে ইয়াত ক্লিক হিয়াৰ ফৰ অফিচিয়েল নটিচ বুলি এটা অপশ্যন আছে ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব যদি আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰিব বিচাৰিছে বা ষ্টেণ্ডাৰ্ড ফৰ্ম আপুনি বিচাৰিছে তলত দিয়া যিটো ক্লিক হিয়াৰ টু ডাউনলোড ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰি কিনে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰিব পাৰিব এইখিনি আছিলে ফিচাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যিটো জুনিয়ৰ এছিষ্টেণ্টৰ ৰিক্ৰুটমেণ্টৰ যিটো প্ৰচেছ তাত কেনেকৈ আপুনি এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব লাগিব কোৱালিফিকেশ্যন কিখিনি লাগিব গোটেই ডিটেইলছখিনি আশা কৰোঁ ভিডিঅ'টো চাইখিনি ভাল পাইছে যদি ভাল পাইছে নিশ্চয় লাইক কৰিব যদি ভিডিঅ'টো চাইখিনি বেয়া পাইছে তেতিয়াহ'লে ডিছলাইক কৰিব পাৰে পুনৰবাৰ কৈছোঁ যদি আপোনালোকে এতিয়ালৈকে আমাৰ এপ্লিকেশ্যনটো ইনষ্টল কৰা নাই তেতিয়াহ'লে বা ডেছক্ৰিপশ্যনত যিটো লিংক আছে তাতে ক্লিক কৰিব আপুনি assamjobaliers.com যিটো লেটেষ্ট এপ্লিকেশ্যন আছে আপুনি মোবাইলত ইনষ্টল কৰি ল'ব পাৰিব ফেচবুকত নটিফিকেশ্যনবোৰ পাই থাকিবৰ বাবে আমাৰ ফেচবুক পেজটো লাইক কৰিবলৈ নাপাহৰিব সকলো নটিফিকেশ্যনবোৰ আপুনি আমাৰ মোবাইলত পাই থাকিব পাৰিব পুনৰবাৰ কৈছোঁ যদি এইটো ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো assamjobaliers.com ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ জনাইছোঁ